হেল্ল' এভৰিৱান, আজি আমি কেইটামান হিষ্টৰীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ যিকেইটা প্ৰত্যেক এক্সামত ৰিপিট হৈ থাকে। অপশ্যনকেইটা চাবা আৰু তোমালোকে আনচাৰ কৰিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন দিয়া আছে, ইটাখুলি যুদ্ধৰ বিজয়ী কোন আছিল, মানে কোন হৈছিল, যুদ্ধৰ বিজয়ী কোন হৈছিল। অপশ্যনকেইটা দিয়া আছে, আহোমসকল, 2 নম্বৰ কোচসকল, 3 নম্বৰ মোগলসকল আৰু অপশ্যন 4 ওপৰে এটাও নহয়। ইয়াৰ অপশ্যন হৈ যাব আহোমসকল। অপশ্যন এ এক। নেক্সট কুৱেশ্যন দিয়া আছে, অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল। ইয়াত অপশ্যনকেইটা দিয়া আছে। অপশ্যন 1 জ্যোতি প্ৰসাদ আগৰৱালা আৰু 2 নম্বৰ দিয়া আছে মণিৰাম দেৱান, গুমদৰ কোঁৱৰ, ওপৰৰ এটাও নহয়। ইয়াৰ আনচাৰ হৈ যাব, আমি জানো সকলোৱে অসমৰ প্ৰথম চাহ বাগিচা স্থাপন কৰা অসমীয়া আছিল মণিৰাম এইটো অপশ্যন এইটো অলপ প্ৰব্লেম হৈ আছে, মণিৰাম দেৱান, অপশ্যন 2। নেক্সট কুৱেশ্যন দিয়া আছে, কনকলতা বৰুৱা অসমৰ কোন আন্দোলনত এগৰাকী স্বাধীন সংগ্ৰামী আছিল। অপশ্যন দিয়া আছে 1927 চনত ভাৰত ত্যাগ আন্দোলনত, 1935 চনত ভাৰত ত্যাগ আন্দোলনত, 1942 চনত ভাৰত ত্যাগ আন্দোলনত। অপশ্যনকেইটা তোমালোকে চাবা আৰু নিজে ট্ৰাই কৰিব চেষ্টা কৰিবা। অপশ্যন এইটো হৈ যাব 1942 চনত, অপশ্যন 3। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়। এইটো অপশ্যনকেইটা দিয়া আছে। অপশ্যন চুকাফা আৰু অপশ্যন দিয়া আছে, ইয়াৰ আনচাৰ হৈ যাব অপশ্যন এ চুকাফা। নেক্সট কুৱেশ্যন দিয়া আছে, হুদা আলি কোনে নিৰ্মাণ কৰিছিল। হুদা আলি নিৰ্মাণ কোনে কৰিছিল, অপশ্যনকেইটা দিয়া আছে, তোমালোকে চাই পেলাই আনচাৰ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ অপশ্যন হৈ যাব গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, শিক্ষাৰ মাধ্যম হিচাপে কেতিয়া অসমীয়া ভাষাই নিজৰ স্থান ঘূৰাই পাইছিল। এইটো একেবাৰে ইজি কুৱেশ্যন হয়, যিটো প্ৰত্যেক এক্সামত ৰিপিট হৈ থাকে হিষ্টৰী। সেইটো হৈ যাব 1873 চনত, অপশ্যন 2। নেক্সট কুৱেশ্যন দিয়া আছে, কোনজন আহোম ৰজাই নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। এইটো আনচাৰ হৈ যাব অপশ্যন 3 ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ সিংহাসন লাভ কৰা প্ৰথম মহিলা কোন আছিল। ইয়াৰ অপশ্যন দিয়া আছে ৰাণী ফুলেশ্বৰী, 2 নম্বৰ, এইটো আনচাৰ হৈ যাব। শিৱসিংহৰ পত্নীৰ নাম কি আছিল। ইয়াৰ আমি জানো চাৰ্বেশ্বৰী, ৰাণী ফুলেশ্বৰী, দ্ৰৌপদী, এই গোটেইকেইটা কি হয়, শুদ্ধ হয়। এইটো অপশ্যন হৈ যাব, গোটেইকেইটা হয়। নেক্সট কুৱেশ্যন, শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰীক কোনে বৰৰজা উপাধি প্ৰদান কৰিছিল। ইয়াৰ অপশ্যনকেইটা দিয়া আছে। ইয়াৰ অপশ্যন হৈ যাব অপশ্যন এ ব্ৰাহ্মণ পুৰোহিতসকলে দিছিল উপাধি। গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত কোনে অসমৰ মুখ্যমন্ত্ৰী হৈছিল। এইটো হ'ব বিষ্ণুৰাম মেধি, অপশ্যন 2। বিষ্ণুৰাম মেধি কি হৈছিল, গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰী হৈছিল। প্ৰাচীন কালত তাম্ৰলিপি কিহৰ বাবে বিখ্যাত আছিল। তাম্ৰলিপিটো যিটো বিখ্যাত আছিল, সেইটো কিহৰ বাবে আছিল। এটা অপশ্যন হৈ যাব, অপশ্যন ফাৰ্ষ্টত কি দিয়া আছে, শিলালিপি স্থান, অপশ্যন দি আছে সাগৰীয় বন্দৰ, অপশ্যন 3 দি আছে হেনা চাবনি, ওপৰৰ এটাও নহয়। এইটো আনচাৰ হৈ যাব অপশ্যন 2 সাগৰীয় বন্দৰ। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল। ৰংঘৰ আমি জানো কোনে নিৰ্মাণ কৰিছিল, প্ৰতাপসিংহই। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল, প্ৰতাপসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ আমি, কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এইটো আমি জানো জয়ধ্বজ সিংহই। এইটো ৰিপিট হৈ থাকে প্ৰত্যেক এক্সামত।
কোনজন আহোম ৰজাৰ শাসনকালত মীৰ জুৱালাই অসম আক্ৰমণ কৰিছিল? জয়ধ্বজ সিংহৰ দিনত। কোনজন ৰজাই প্ৰথমে শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰিছিল? সেইটো কোনে কৰিছিল? জয়ধ্বজ সিংহই। অপশ্যন 3 আনচাৰ। নেক্সট কুৱেশ্যন দি আছে, কোনটো চুক্তিৰ বাবে জয়ধ্বজ সিংহই তেওঁৰ জীয়েকক মোগলক দিব লগা হৈছিল? মোগলক যে জীয়েকক দিব লগা হৈছিল এইটো কিহৰ চুক্তিৰ বাবে? এইটো অপশ্যন এ হৈ যাব গিলাধাৰী ঘাট চুক্তি। এইটো 1662 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন দি আছে, কোন বছৰত মীৰ জুৱালাই অসম আক্ৰমণ কৰিছিল? কিমান চনত? এইটো 1662 চনত। নেক্সট কুৱেশ্যন দি আছে, তুলাৰাম সেনাপতি কোন ৰাজবংশৰ প্ৰধান আছিল? তুলাৰাম সেনাপতি কোন ৰাজবংশৰ সেনাপতি আছিল? ডিমাছা ৰাজবংশৰ সেনাপতি আছিল। নেক্সট কুৱেশ্যন, কুণ্ডিল নগৰ এতিয়া কোন ঠাইত অৱস্থিত? কুণ্ডিল নগৰ যে এতিয়া কোন ঠাইত অৱস্থিত আছে? এইটো শদিয়া। অপশ্যন 3। থেংক ইউ ফৰ ৱাচিং। আৰু যোনজন নতুন আহিছা চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবা। থেংক ইউ।